কুৱেশ্যন ইংলিছ গ্ৰামাৰ বুলিলে আমি কি বুজো? এনচাৰটো হ'ব যি পুথি বা কিতাপ পঢ়িলে আমি কোনো ইংৰাজী ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাকে ইংলিছ গ্ৰামাৰ বুলি কোৱা হয়। আজি আমি আলোচনা কৰিম টেন্স। টেন্স মানে কি বা টেন্স বুলিলে আমি কি বুজো সেইটোৰ বিষয়ে অলপ আলোচনা কৰিম। টেন্স মানে হ'ল ক্ৰিয়াৰ কালকে টেন্স বুলি কোৱা হয় বা চমুকৈ ক'বলৈ গ'লে কাম কৰাৰ সামৰ্থ্যকে টেন্স বোলে। কোনো ক্ৰিয়া কৰা বা হোৱা বুজোৱা শব্দকেই ইংৰাজীত ভাৰ্ব বুলি কোৱা হয়। প্ৰধানকৈ টেন্স তিনি প্ৰকাৰৰ বা তিনিটা ভাগত আমি ভগাব পাৰি। সেইকেইটা হৈছে তলত দিয়া ধৰণে নাম্বাৰ 1 প্ৰেজেণ্ট টেন্স অৰ্থাৎ বৰ্তমান কাল। বৰ্তমান কালৰ এটা উদাহৰণ দিওঁ। এক্সাম্পল আই গো টু স্কুল, মই স্কুললৈ যাওঁ। এই বাক্যটো বৰ্তমান কালক বুজোৱা হৈছে। নাম্বাৰ 2 পাষ্ট টেন্স অৰ্থাৎ অতীত কাল। অতীত কালৰ এটা উদাহৰণ এক্সাম্পল আই ৱেণ্ট টু স্কুল, মই স্কুললৈ গৈছিলোঁ। ইয়াতে অতীত কালৰ কথা কোৱা হৈছে কাৰণ মই স্কুললৈ গৈছিলোঁ এইটো পাষ্ট টেন্সত পৰিল। নাম্বাৰ 3 ফিউচাৰ টেন্স অৰ্থাৎ ভৱিষ্যৎ কাল। ভৱিষ্যৎ কালৰ এটা উদাহৰণ এক্সাম্পল আই শ্বেল গো টু স্কুল টুমৰো, মই অহাকালি স্কুললৈ যাম। ইয়াতে ফিউচাৰৰ কথা কোৱা হৈছে অৰ্থাৎ ভৱিষ্যৎ কালৰ কথা কোৱা হৈছে। আকৌ ইয়াৰে প্ৰতিটো ভাগত চাৰিটাকৈ ভাগ কৰিছে, যেনে প্ৰেজেণ্ট টেন্স। নাম্বাৰ 1 প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট টেন্সৰ ভাগ চাৰিটা। সেইকেইটা হৈছে নাম্বাৰ এ প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা চিম্পল প্ৰেজেণ্ট। নাম্বাৰ বি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। নাম্বাৰ চি প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু নাম্বাৰ ডি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এই চাৰিটা ভাগ হৈছে প্ৰেজেণ্ট টেন্সৰ ভাগ। ঠিক তেনেকৈ পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰো চাৰিটাকৈ ভাগ আছে। গতিকে আমি আলোচনা কৰিম ভাৰ্বৰ টেন্স। ভাৰ্বৰ টেন্স বুলিলে আমি কি বুজো? ভাৰ্বৰ টেন্স বুলিলে আমি ক্ৰিয়াৰ কালবোৰ একে সময়তে সম্পন্ন নহয়। বৰ্তমান, অতীত আৰু ভৱিষ্যতত তিনিটা সময়ত ক্ৰিয়া কাল সম্পন্ন হয়। এইবুলি ভাৰ্বৰ টাইম আৰু টেন্স একে নহয়। বৰ্তমান, অতীত আৰু ভৱিষ্যতত সম্পন্ন হোৱা কামবোৰ যথাযথভাৱে প্ৰয়োগ কৰিবলৈ ভাৰ্ব পদবোৰ যি ৰূপান্তৰ বা কনজুগেশ্যন ধাতুৰূপ কৰা হয় তাকেই ভাৰ্বৰ টেন্স বুলি কোৱা হয়। নাম্বাৰ আৰু পাৰ্চন। নাম্বাৰ অৰ্থাৎ বচন, পাৰ্চন অৰ্থাৎ পুৰুষ অনুসাৰে ভাৰ্বৰ কনজুগেশ্যন কৰা হয়। এইটো মন কৰিবলগীয়া যে ভাৰ্বটো হৈছে বাক্যৰ প্ৰধান শিকিবলগীয়া কথা। গতিকে ভাৰ্ব শুদ্ধ নহ'লে বাক্য শুদ্ধ নহয়। ভাৰ্বৰ শুদ্ধ ৰূপ শিকিবলৈ হ'লে ভইচ চেঞ্জ, নেৰেশ্যন আদি কথাবোৰ জানিব লাগিব। ঠাইৰ অভাৱৰ সম্পৰ্কে জানিবলগীয়া কিছু কথা তলত চমুকৈ দিয়া হ'ল। কনজুগেশ্যন অফ ভাৰ্ব টু গিভ প্ৰেজেণ্ট ইনডিফিনিট person singular number and plural number. First person singular number I give, plural number we give. Second person we give, plural number you give. Third person he বা she বা sita it gives, plural number they give. ওপৰৰ কনজুগেশ্যনটোৰ পৰা দেখা গ'ল যে প্ৰেজেণ্ট টেন্সৰ ভাৰ্বৰ বাক্যত ব্যৱহাৰ হ'লে ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেনেহ'লে ভাৰ্বটোৰ লগত এছ বা ইএছ যোগ হয়, যেনে হি গিভছ, চি গিভছ, ইট গিভছ। ইম্পৰ্টেণ্ট এটা নোট আছে, নোটটোত চাই লওক। অনলি মাত্ৰ প্ৰেজেণ্ট টেন্সৰ বাক্য হ'লে ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেন্তে মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয়। এক্সাম্পল যেনে ৰাম গোজ টু শ্বিলং। ইয়াতে ৰাম
ৰাম হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মেইন ভাৰ্বটো হৈছে গো ইয়াৰ লগত ইএছ যোগ হৈছে ঠিক তেনেকৈ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স পাৰ্চন singular number and plural number first person singular number I am giving plural number we are giving second person singular number you are giving plural number you are giving third person he is giving plural number they are giving number C present perfect tense or sentence to of example I have eaten rice number 2 she has gone to school present perfect continuous tense or বাক্য টু হ'ব এক্সাম্পল হিচাপে I have been reading in this school 2018 Rina has been living in this house since 2 years ago past indefinite tense or sentence to হ'ব example I went to Kerala past continuous tense or sentence to example I was writing a letter past perfect tense or sentence to example I had given a book past perfect continuous tense or example he had been giving future indefinite tense or sentence to example I shall give future continuous tense or sentence to example I shall be giving future perfect tense or sentence to example I shall have given future perfect continuous tense or sentence to example I shall have been working আঠটা টেন্সৰ চেণ্টেন্সখিনি চুটিকৈ লিখি দিয়াৰ কাৰণটো হ'ল যে ভিডিঅ'টো দীঘল নকৰি জাষ্ট বুজিবলৈহে চুটিকৈ লিখি দিলোঁ চুটিকৈ লিখি দিয়া টেন্সসমূহ বাক্য সহকাৰে নেক্সট ভিডিঅ'ত বুজাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব